নমস্কাৰ আপোনালোকৰ খবৰ কেনেকুৱা নিশ্চয় সকলো ভালে আছে মই দীপাই আজি এটা নতুন ৰেচিপি সকলোকে স্বাগতম জনাইছো আজি মই বনাম অমিতাৰ বৰ আহকচোন কেনেকৈ বনাও চাও ভিডিওটো শেষলৈকে চাব তাৰ কাৰণে মই লৈছো এয়া অমিতা ইয়াতে মই এফাল অমিতা লৈছো ভালকৈ কাটি লৈছো এইখিনি মই পিহনাত পিহিম মোৰ হৈ গৈছে এতিয়া মই ইয়াৰ পৰা এই পানীটো চেপি চেপি যিটো ৰস ওলাই সেইটো উলিয়াই দিম মই এটা বেলেগ বাটি লৈছোঁ ইয়াতে এইখিনি থৈ যাম দেখিছে এইখিনি চেপি মই ইয়াতে ল'লোঁ এইখিনি পানী ইয়াৰ পৰা ওলাই গৈছে এতিয়া ইয়াত মই দিম অলপ কুটি থোৱা পিঁয়াজ অলপ ধনিয়া পাত ইয়াতে 1 চামুচ জিৰা গুড়ি 1 চামুচ ধনিয়া গুড়ি 1 চামুচ গৰম মছলা অকণমান মই দিছোঁ হালধি প্ৰয়োজন অনুসৰি মই এটা নিমখ দিছোঁ যিমানখিনি নিমখ প্ৰয়োজন হয় সিমানখিনি দিছোঁ ইয়াতে মই কুটি থোৱা জলকীয়া মই দুটা দিছোঁ আপোনালোকে জ্বলা বেছি খালে বেছিকৈ দিব আমি জ্বলা কম খাওঁ সেইকাৰণে কমকৈ দিছোঁ আৰু মই ইয়াতে দিছোঁ এই চামুচখনৰে এয়া 3 চামুচ মই দিছোঁ বেচন আৰু ইয়াৰে মই দিছোঁ 3 চামুচ পিঠাগুড়ি এতিয়া এই মিশ্ৰণখিনি মই খুব ধুনীয়াকৈ সানি ল'ম ইয়াত মই অকণমান পানী দিম এইখিনি সনা হৈ গৈছে এতিয়া মই ইয়াতে বৰকেইটা বনাই লম আপোনালোকে যেনেকৈ বৰটো বনাবলৈ ইচ্ছা কৰে সেইটো আপোনালোকৰ নিজৰ কথা কেনেকৈ বনায় এই বৰটো যদি বনাই খোৱা নাই এবাৰ বনাই খাবচোন বহুত ধুনীয়া লাগে খাবলৈ আবেলি চাহ কাপৰ লগতো ভাল লাগে খাবলৈ বনাই খাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেল এটাও আছে সেইটো ছাবস্ক্ৰাইব কৰিব গেছটো জ্বলাই দিম ইয়াতে এখন কেৰাহী কাটি দিছোঁ কেৰাহী গৰম হ'ল ইয়াতে মই এতিয়া দিছোঁ মিঠাতেল তেল গৰম হ'ল এতিয়া মই ইয়াতে বৰকেইটা এটা দি দিম গেছৰ জুইটো অলপ কমাই দিম আপোনালোকে অমিতা আৰু কি কেনেধৰণে বনাই খাই জনাবচোন আৰু এই বৰটো যদি খোৱা নাই এবাৰ বনাই খাব আপোনালোকে বহুত ভাল লাগে খাবলৈ এইকেইটা হৈছেহি বনাই মই দি দিছোঁ এতিয়া মোৰ ভাজা হৈ গৈছে বৰপিঠা
গেছটো অফ কৰি দিছোঁ আপোনালোকে খাব দেই বনাই ইয়াত জীয়ন আৰু মই বৰ খাবলৈ লৈছোঁ জীয়ন খোৱা মজা লাগিছে দেই আৰু একদম মজা নতুন এটা ৰেচিপি লৈ সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ ভালে থাকক ধন্যবাদ